এতিয়া নৱপ্ৰজন্মৰ টেলেণ্ট কাৰ নাই? কোনে কাক হৰুৱাব পাৰে? এতিয়া কি হ'ল, মানে এখন ঘৰত মাইকী মানুহ এজনীয়ে ঢেৰ কৰে, মতা মানুহ এটাইও ঢেৰ কৰে, ঠিকে চলি যায়। কিছুমানৰ কি হয়, গিৰিয়েকে দিলেও নাতে তাৰমানে, নিজে গৈ পেলাই 2 টকা ঘটে। সেই তেনেকৈ মানুহ ঘৰত এজনৰ মানে কি হ'ল, ঘৈণীয়েকে ধান দালে, ধান দাই পেলাই ৰুই পেলাই তেনেকৈ পইচা পাতি গোটাই পেলাই থওঁতে কিবা এটা ব্যৱস্থা কৰি থৈ দিওঁতে আকৌ এদিন কিবা কাৰণত মানুহজনৰ পইচা কমি গ'লত যেনিবা তাৰে টকা 500 নে টকা 700 খৰচ কৰি পেলালে। হয়, আগতেও 2 টকা খৰচ কৰি ঘূৰাই নিদিয়ে, নিজৰে ঘৰ আৰু দুটাই একেলগে থাকে, সেইটো কাৰণে আৰু কিনো নিদিয়ে। তাৰপিছতে ঘৈণীয়েকে সুধিছে, হেৰা মই ইয়াৰ পৰা পইচা 500 নিলা? তাৰপৰা যেনিবা কোৱা নাই, মানুহটোৱে কোৱা নাই। তাৰপৰা অকণমান ভাবি পেলাই ক'লে, বোলে হয় বাৰু 500 টকা এটা নিলোঁ, মই অকণমান কিবা এটা দিগদাৰত পৰিছিলোঁ, সেইটো কাৰণে টকা 500 নিছিলোঁ। মানুহজনী ৰাওকৈ আহিছে, বোলে 500 টকা নিলা, বোলে 500 টকাটো পটককৈ বোলে কেনেকৈ ঘটিছোঁ মইহে জানিছোঁ, ৰ'দত পৰি বোলে ধান দাইছোঁ, লোকৰ ধান দাই কেইদিনৰ মূৰত পাইছোঁ 500 টকাটো তুমি জানা? মোক বোলে আগতেও পইচা নিদিলা, এতিয়াও বোলে সেই পইচাকেইটা নকোৱা নেমেলাকৈ লৈ গৈছা, মোক তেজকে খাইছা তুমি। তুমি যদি সেই পইচাকেইটা ঘূৰাই নিদিয়া, তেতিয়াহ'লে মই তেজ টোপালকে খালোঁ বুলি ধৰা, টোপালে তেজ খালা তুমি। তেতিয়া মানুহটোৱে কৈছে, বোলে হেৰুৱাই তোক বিয়া পতা কিমান দিন হ'ল? বোলে 9 বছৰ। বোলে 9 বছৰে মোৰ তই তেজকে খাই আছ, তাৰপিছত আকৌ তোৰ আজি এটোপাল তেজ খোৱাৰ কাৰণে তই ইমানো বকিব লাগে নেকি? আজিকালি সৰু ল'ৰা ছোৱালীবোৰ অকণমান স্মাৰ্ট, সেইটো কাৰণে অকণমান সাৱধান। কেনেকৈ? ককাইদেউ এজনে আৰু ৰাতি ভাত পানী খাই পেলাই আকৌ সেই সৰু পানী চুই চেইনডাল নামাৰিলে, পাহৰিলে, শুই থাকিল। ৰাতিপুৱা পিতেকে মাকক সুধিছে, মা পাপাই গৰৈ মাছটো লৈ ফুৰে কিয়? এতিয়া মাকে কৈছে, পাপা সেইটো গৰৈ মাছ নহয়, সেইটো টৰ্চ, কালি এনে পৰহি নতুনকৈ কিনি আনিছে। সেইদিনাখন ৰাতি আধা লাইট নাই, ল'ৰাটোৱে লাগক প্ৰস্ৰাৱ কৰিব, মাকক কৈছে, মা উঠা। মাকে বোলে টোপনি। বোলে পাপাই নতুন টৰ্চ এটা আনিছিলে, তাকে লওঁ। টানিছে উধাই মুধাই, টানিছে নাই, নজ্বলে। বাপেকে কৈছে, বোলে বোপাই মাৰেহে সেইটো চুইচ টিপিব পাৰে, তই কিয় টিপিছ? একেবাৰে বোলে শেষেই কৰিলি আৰু। এতিয়া অকণমানি ল'ৰা এটাক বাপেকে পঢ়ুৱাই আছে, নাই একেটাকে পঢ়ুৱাইছে নিশিকে, মাকে আকৌ ইফালে বলকি আছে, বোলে অকণমান চাহ নিদিয়ে, ইটো শিকাইছে নোৱাৰে, বোলে কুকুৰৰ পিতেক। এই ল'ৰাটোৱে কৈছে, বোলে আকৌ সিটো শিকাইছে, বোলে গাধৰ পুতেক, তেনেকৈ এসোপামান গালি পাৰি পেলাই যেনিবা কুকুৰ মেকুৰী সাং কৰিলে, গোটেইখন একেবাৰে জীৱ জন্তু নাম সোপা গালে। তথাপিও ল'ৰাটোৱে বুলিয়ে কৈ আছে, বোলে তোক মই ইমান বেয়াকৈ কৈছোঁ, বোপা তোৰ মাথাত ধৰা নাই নে বাৰু? বোলে দেখোন আপোনাকে নিজে কুকুৰ বুলি কৈ আছে, মোক কিয় গাত বেয়া লাগিব? মইতো আপোনাৰে পিতেক। আকৌ সেই বাপেকে মাল খাই আহিলে, নিচা। ছোৱালীজনী আৰু অকণমানি ছোৱালী, কিতাপখন উলিয়াই ৰৈ আছে, বোলে তই কি কৰিছ এইবোৰ? ছোৱালীজনীয়ে বাপেকক কৈছে, বোলে ছাৰে আৰু মাৰ নামটোৱে তোমাৰ নামটো লিখি নিবলৈ কৈছে মোক শুদ্ধকৈ। বোলে মই কৈ যাম, তই লিখি যাবি। মই কামলৈ ধান্দা নিদিবি, মই কামো কৰি থাকিম, মই তোক কৈ থাকিম, তই সেইমতে লিখি থাকিবি। ছোৱালী পাপাই কৈ থাকিব, মই লিখি থাকিম। পটককৈ ভিতৰলৈ সোমাই গ'ল, ঘৈণীয়েকে কিবা এটা ক'লে হ'বা মদ খাই অহাৰ কাৰণে। পাখৰি, নাগৰি, জহনি, মৰতি, মাকক গাই আছে।
ছোৱালীয়ে এইফালে লিখি আছে তাৰপিছত লাষ্টত যেনিবা 16টামান নাম লোৱাৰ পিছত জীয়েকে কৈছে পাপা মা এজনীহে নাম দেখোন 16টামান হ'ল আহি পেলাই দেখিলে হ'ব না গোটেই সোপা একেবাৰে হিষ্টৰী লিখি পেলালে তাইক তেতিয়া কৈছে বাপেকে হেৰৌ সেইটো শুৱনি নাম নহয় সেইটো মই ঘৰত দিয়া নামহে সেইকেইটা নহ'ব সেইকেইটা লিখিলে ভুল হ'ব তই শুৱনি নামটো লিখিব লাগিব